হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো খবৰ বহুত বেছি ভাল। আৰু আজি মোৰ বিশেষ দিন, গতিকে আজিতো ভাল হ'বই। আজি মোৰ জন্মদিন, গতিকে সকলোৱে মোক আজি আশীৰ্বাদ কৰিব। জন্মদিন বুলি নলবাৰীলৈ ওলালোঁ, সকলোতকৈ ডাঙৰ আৰু সকলোতকৈ ওখ শিৱ মূৰ্তিটো চাবলৈ। সদায় যাম বুলি ভাবোঁ, কিন্তু যাব হ'লে নাপাওঁ। তো এইটো হ'ল হাৰজৰা আশ্ৰম, তাৰে ওচৰতে আছে শিৱ মূৰ্তিটো। তো ঘৰতো শৰাই চৰাই দি থৈ আহিছোঁ বাৰু। তাৰপিছত এইটোৱে হ'ল সকলোতকৈ ওখ শিৱ মূৰ্তি। আপোনালোকেও যিসকলে এতিয়ালৈকে আহি পোৱা নাই, এবাৰ আহি চাবচোন, বহুত বেছি ভাল লাগে মনটো। মোৰো মনটো হাত পৰি গৈছে একেবাৰে। তাৰপিছত এনেকৈ আৰু বতাহ দি আছে, বতাহজাকে মানে একদম বলীয়া কৰি পেলাইছে। সঁচাকৈ বহুত ভাল লাগিছে, নহয় জানো? বৰ ভোক লাগিছে সেইবাবে ৰেষ্টুৰেণ্ট এখনত আহিলোঁ আৰু চাওমিন অৰ্ডাৰ দিলোঁ। চাওমিনটো আহি পালে, গতিকে পটাপট খাই কিনে কেকৰ দোকানলৈ যাওঁ। কেক এটাটো কাটিব লাগিব, নহয় জানো? তাৰপিছত এয়া কেকৰ দোকানত আহি পালোঁ। দাদাজনে ধুনীয়াকৈ পেকিং কৰি দিলে কেকটো। তাৰপিছত আৰু কেকটো মই লৈছিলোঁ নলবাৰীৰ ৰুমা বেকাৰীৰ পৰা। বহুত টেষ্টি হয়, মানে আগে পিছেও মই তাৰ পৰাই লওঁ। তো ঘৰলৈ বুলি ওলালোঁ। ঘৰ আহি পালোঁহি। তাৰপিছত এয়া কেক গধূলি হ'ল, গতিকে কেকটো কাটিব লাগিব। যিহেতুকে ডাঙৰকৈ জন্মদিন পতা নাই, সৰু সৰু ল'ৰা ছোৱালী কিছুমানক মাতিছোঁ। মাতি কিনে আপোনাৰ কেক কাটিছোঁ। কেক কাটি পায়স, কেক, সৰু মিঠাই এনেকৈ ভগাই দিছোঁ। তো মোৰ যি হাঁহি জন্মদিন বুলি সকলোৱে আশীৰ্বাদ দিছে, মৰম দিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈও এনেকৈ মৰম দি যাব। তো এতিয়া জন্মদিন বুলি দাদা এটা গিফ্ট দিছে, তাৰ বাবে এই ভিডিঅ'টোৰ যোগেৰে তাক বহুত বহুত থেংক ইউ। আৰু এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো ভাল পায়, তেতিয়া এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এতিয়ালৈকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব।